কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ দ্বিতীয় দিনৰ বাজেট অধিৱেশন মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অধিৱেশনত উত্থাপন কৰিলে মুঠ ৪,৪৪৭ কোটি বাজেট। ৰুলাংছৰ ৰাংচিনা চাৰ্প সাংস্কৃতিক প্ৰেক্ষাগৃহত বাৰ্ণাঢ্য ডিফু কবিতা সমাৰোহ ন পুৰণি কবি সাহিত্যিকৰ কবিতা আৰু সাহিত্যৰে জীপাল হৈ উঠিল ডিফু চহৰ। পশ্চিম কাৰ্বি আংলং কাৰ্বি ছাত্ৰ সন্থাৰ দ্বাৰা মেগা চাইকেল ৰেলী হাতে হাতে প্লে কাৰ্ড ফেষ্টুন লৈ শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে প্ৰতিবাদ সাব্যস্ত। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰাশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ ২৩০তম বাজেট অধিৱেশন আজি দ্বিতীয় দিন। পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত এই অধিৱেশনত বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে উত্থাপন কৰিলে মুঠ ৪,৪৪৭ কোটি টকাৰ বাজেট। কাৰ্বি আংলং জিলাৰ বাবে এইবাৰ তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে আজি দ্বিতীয় দিনৰ অধিৱেশনত উত্থাপন কৰিলে ৪,৪৪৭ কোটি টকাৰ বাজেট। পৰিষদৰ অধ্যক্ষ হৰেণ সিং বেৰ অধ্যক্ষতাত অনুষ্ঠিত অধিৱেশনত পৰিষদৰ কাৰ্যবাহী সদস্য পৰিষদৰ সদস্য তথা বিষয়া আমোলাৰ উপস্থিতিত বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে এই বিশাল বাজেট উত্থাপন কৰা হয়। এইবাৰ বাজেটত যোৱা বছৰৰ তুলনাত এইবাৰ 10% বৃদ্ধি কৰা হৈছে বুলি ৰংহাঙে ব্যক্ত কৰে। সমগ্ৰ ডিফু কবিতাৰ ন পুৰণি কবিতাৰ ৰসেৰে জীপাল হৈ উঠিল। জামিলি লিটাৰেৰী ফাউণ্ডেশ্যনৰ উদ্যোগত কাৰ্বি লামমেড আমে কাৰ্বি কালচাৰেল ছ'চাইটি আৰু টকবাং আটেৰাঙৰ সহযোগত ৰুলাংছৰ ৰাংচিনা চাৰ্প সাংস্কৃতিক প্ৰেক্ষাগৃহত ২১ মাৰ্চত উলহ মালহেৰে অনুষ্ঠিত হয় প্ৰথম ডিফু কবিতা সমাৰোহ। বিশ্ব কবিতা দিৱসৰ সৈতে সংগতি ৰাখি পোনপ্ৰথমবাৰৰ বাবে কাৰ্বি আংলঙৰ ন পুৰণি কবিতা সাহিত্যিকৰ কবিতা আৰু কাব্যিক পৰ্যালোচনাৰ অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত হৈ উঠে গাম্ভীৰ্যপূৰ্ণ। কাৰ্যসূচী অনুসৰি পুৱা কাৰ্বি লামেড আমাৰ সাধাৰণ সম্পাদক কাম সিং হানছেই কবিতা সমাৰোহ উদ্বোধন কৰি আজিৰ দিনজোৰা অনুষ্ঠানৰ শুভাৰম্ভ কৰে। উদ্বোধনী অনুষ্ঠানত সাহিত্য একাডেমী বঁটা প্ৰাপকদ্বয় তথা বিশিষ্ট কবি প্ৰেমানন্দ মুছাহাৰী আৰু অৰবিন্দ উজিৰ উপস্থিত থাকে। তাৰ পিছত বিশিষ্ট গায়ক তথা লেখক চন্দ্ৰকান্ত তেৰাঙৰ উন্মোচনত আৰু বিশিষ্ট কবি সাহিত্যিক তথা সমাজসেৱক লুঞ্চি টিমুঙৰ সঞ্চালনাত নিমন্ত্ৰিত ১৪গৰাকীৰ কবিৰ যোগদানেৰে কাৰ্বি কবিতা অনুষ্ঠান হয়। এই বৰালি মাছৰ বজাৰহে মানুহ গোট খায়, কিন্তু হুনাই দোকান। কাৰ্বি কবিতা অনুষ্ঠানৰ পিছত অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ উপাচাৰ্য ডক্টৰ DC দাসৰ উন্মোচন আৰু বিশিষ্ট কবি ধনেশ্বৰ ইংটিৰ সঞ্চালনাত অনুষ্ঠিত হয় ইংৰাজী কবিতা অনুষ্ঠান। ইংৰাজী কবিতা অনুষ্ঠানত ৮গৰাকী কবিয়ে চৰ্চিত কবিতা পাঠ কৰে। তাৰ পিছত অনুষ্ঠিত হয় অসমীয়া কবিতা অনুষ্ঠান। ৯গৰাকী নিমন্ত্ৰিত কবিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত কবিতা অনুষ্ঠানটি অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ অসমীয়া বিভাগৰ সহায়ক অধ্যাপিকা হীৰামন্না দাসে আৰু সঞ্চালনা কৰে অসমৰ বিশিষ্ট কবি ছাৰ এড হানছেই। তাৰ পিছত অনুষ্ঠান মাই পয়েট্ৰি মাই ভইচ অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা উদয়মান ৮৫গৰাকীৰ কবিয়ে চৰ্চিত কবিতা পাঠ কৰে। এই অনুষ্ঠানটি আৰম্ভণি ভাগতে কাৰ্বি, ইংৰাজী আৰু অসমীয়া তিনিটা পৃথক পৃথক ভাষাত লিখি প্ৰতিযোগিতাত বিজয়ী হোৱা ৩গৰাকীকৈ কবিক নগদ ধন আৰু একোটাকৈ প্ৰশস্তি পত্ৰ প্ৰদান কৰে। কাৰ্বি ভাষাত সূৰ্য ৰংফাৰে প্ৰথম পুৰস্কাৰ, জিনা লেকথেপিয়ে দ্বিতীয় পুৰস্কাৰ আৰু লংচিং তেৰণে তৃতীয় পুৰস্কাৰ লাভ কৰে। ইংৰাজীত অলকা বেপীয়ে প্ৰথম, ষ্ট্ৰাগল ফাংচই দ্বিতীয় আৰু হীৰকজ্যোতি গগৈ তৃতীয় পুৰস্কাৰ লাভ কৰে। অসমীয়াত স্মিতা ভুৱাই প্ৰথম, ধনীৰাম টিছই দ্বিতীয় আৰু নয়ন তাঁতীয়ে লাভ কৰে তৃতীয় পুৰস্কাৰ। আৰু তাৰ পিছত ব্ৰিংগিং দ্য ইউথ ক্লজাৰ টু লিটাৰেচাৰ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়। অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ উপাচাৰ্য শিৱাশিষ দাসে উন্মোচনা কৰা এই আলোচনা চক্ৰটি বিশিষ্ট লেখক ধৰম সিং তেৰণে সঞ্চালনা কৰে আৰু বিশিষ্ট লেখক তথা দ্য ড্ৰংগৰ সম্পাদক ডক্টৰ লিপচন ৰংপি আৰু বিশিষ্ট কবি তথা সাহিত্যিক হাংমিজি হানছেই মুখ্য আলোচক হিচাপে উপস্থিত থাকে।
সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানেৰে অন্তিমটো কাৰ্যসূচী অনুষ্ঠিত হয় পাহাৰীয়া জিলা কাৰ্বি আংলঙত বিএড আৰু DELED বিশেষ টেট অনুষ্ঠিত কৰা থলুৱা যুৱক যুৱতী 100% নিযুক্তি প্ৰাধান্য দিয়া ৰাজ্য চৰকাৰক হস্তক্ষেপ নকৰাকৈ বিশেষ টেট অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক দায়িত্ব দিয়া আদি দাবীৰে কাৰ্বি ছাত্ৰ সন্থাৰ 21 মাৰ্চত উলিয়াই মেগা চাইকেল সমদল শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে হাতে হাতে প্লেগাৰ্ড ফেষ্টুন লৈ ওলোৱা সমদলটিয়ে চাইকেলেৰে আহি ডংকামুকামৰ ৰাজচক্ৰত কাৰ্যালয়ত আহি চক্ৰ বিষয়া দিলীপ তেৰণৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ কাৰ্বি ছাত্ৰ সন্থাৰ দাবী বিশেষ টেট কাৰ্বি সাহিত্য পৰিষদৰ দায়িত্বত অনুষ্ঠিত হ'ব লাগে আৰু 100% নিযুক্তি খিলঞ্জীয়া শিক্ষিত যুৱক যুৱতীক দিব লাগে আৰু BEd DLEDৰ পৰা ৰেহাই দিব লাগে আমি ডিমান্ড কৰিছো যে স্পেশাল টেট মানে কাৰ্বি আংলং অটোনমাস কাউন্সিলে ইন্ডিপেন্ডেন্টলি কন্ডাক্ট কৰিব লাগে এইটো আমাৰ প্ৰথম পইণ্টছ নম্বৰ 2 পইণ্টছটো আছে কাৰ্বি আংলং যিমান ইন্ডিজিনাস এপ্লিকেন্টছ আছে বা ক্যান্ডিডেটস আছে এখেতসকলক 100% ৰিজাৰ্ভেশ্যন সিট ৰাখিব লাগে এইটো আমাৰ 2 নম্বৰ ডিমান্ড 3 নম্বৰ ডিমান্ড আমি কিপিং ইন ভিউ অফ দ্য সোশ্যাল এনভাইৰনমেন্ট এণ্ড দ্য এডুকেশ্যন এনভাইৰনমেন্ট আউট হিয়াৰ ইন কাৰ্বি আংলং যিয়ে কি আমাৰ ইয়াত কাৰ্বি আংলং এটাহে তাৰমানে আমাৰ BEd কলেজ আছে তাত বছৰত আপুনি 30 ৰ পৰা 40 লৈকে ষ্টুডেন্ট এনৰোলমেন্ট হয় গতিকে তাত ওয়েস্ট কাৰ্বি আংলং ইমান ডাঙৰ এটা এৰিয়া তাত কোনো BEd কলেজ নাই গতিকে এই BEd আৰু DLED যেটো সাৰ্টিফিকেট যেটো নেসেসিটিটো আমি তাৰমানে কাৰ্বি ছাত্ৰ সন্থাৰে হেতু গুটেই BEd DLED সাৰ্টিফিকেটৰ যেটো নেসেসিটিটো বাতিল কৰিব লাগে বুলি আমি অসম চৰকাৰক আমি হকিয়াই দিছো আৰু অসম চৰকাৰ এই স্পেশাল টেটৰ কোনো পথে ইন্টাৰফেৰেন্স নকৰে যদিহে আকৌ ইন্টাৰফেৰেন্স কৰে আমি কাৰ্বি ছাত্ৰ সন্থাৰ কিন্তু ফিউচাৰত আমি আকৌ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম বৈঠালংছৰ প্ৰজাসন ইংহি ৰিপৰ্ট কাৰ্ড নিউজ পশ্চিম কাৰ্বি আংলং খেৰণী ৰিকাম মিহম গাঁৱৰ এঘৰৰ পৰা খেৰণী বন বিভাগে উদ্ধাৰ কৰে এটা ঢেকিয়াপতীয়া বাঘৰ পোৱালি ৰিকাম মিহম গাঁৱৰ ওচৰে কুহিয়াৰ খেতিৰ পৰা আহি এঘৰত সোমাই পৰে এই বাঘৰ পোৱালি ঘৰত বাঘৰ পোৱালি সোমাই অহা বুলি গম পোৱাৰ মাত্ৰে ঘৰখনৰ গৃহস্থই লগে লগে বন বিভাগক খবৰ দিয়ে হয় হাবি বননিত এতিয়া জীৱ-জন্তুৰ বাবে বাঘৰ উপযোগী হৈ থকা নাই যাৰ ফলত হাতী আৰু মানুহৰ সংখ্যা দিনে দিনে বাঢ়িছে এতিয়া বাঘু আহি আমাৰ গাঁৱৰ ঘৰ পাইছেহি খেৰণীৰ ৰিকাং মিহম গাঁৱত গাঁৱৰ পোৱালি আৰু গৃহস্থৰ ঘৰত প্ৰৱেশ কৰা ফলশ্ৰুতিত প্ৰায় একেই চোৰাং চিকাৰী চোৰাং কাঠ ব্যৱসায়ীসকলৰ উৎপাতত বনাঞ্চল দিনে দিনে টকলা হৈ আহি জীৱ-জন্তুৰ বাবে বাঘ উপযোগী নোহোৱাৰ লগতে খাদ্য নোহোৱা হৈ আহিছে যাৰ বাবে এই বাঘৰ পোৱালি খাদ্য অনুসন্ধানতে হওক বা চোৰাং চিকাৰীৰ ভয়তে হওক গৃহস্থৰ ঘৰ আহি প্ৰৱেশ কৰিবলগীয়া অৱস্থা হ'ল ৰাজ্য তথা কাৰ্বি আংলং জিলা বন বিভাগে দিনক দিনে হোৱা বন ধ্বংসযজ্ঞ প্ৰতিৰোধ নকৰিলে এই ঘটনা ঘটি থাকিব Apitunan orang apitunan satu habis nak tu malah pun siang juga. Amal dari kan orang cak. Tu be. Dia barang be. be. Angkat perasaan pacin lah. Perasaan lah si ni tumbang kisu dokumat uzai dan nangkau lo. Masih hembang dia sila so information long lo amat. Lagi perasaan information tidak lah tu pini lah tu nak. Biren Inki report Card News. সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ কাজ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব
LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া। পশ্চিম কাৰ্বি আংলং কলঙাৰ কাৰ্বি ৰংচপি গাঁৱৰ 2 কিশোৰী পুখুৰীত গা ধুবলৈ গৈ কৰোণভাৱে মৃত্যুক আঁকোৱালি লোৱাৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ ফালৰ পৰা 1 লাখ টকা এককালীন সাহায্য হিচাপে পৰিয়ালবৰ্গলৈ আগবঢ়োৱাৰ কথা যোৱাকালি ঘোষণা কৰিছিল। পশ্চিম কাৰ্বি আংলং কলঙাৰ কাৰ্বি ৰংচুপি গাঁৱৰ 2 কিশোৰী পুখুৰীত গা ধুবলৈ গৈ কৰোণভাৱে মৃত্যুক আঁকোৱালি লোৱা বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ ফালৰ পৰা 1 লাখ টকাৰ এককালীন সাহায্য হিচাপে পৰিয়ালবৰ্গলৈ আগবঢ়োৱাৰ কথা যোৱাকালি ঘোষণা কৰিছিল। আৰু আজি এই পৰিপ্ৰেক্ষিতত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এটা প্ৰতিনিধি দল মৃতকৰ ঘৰলৈ গৈ উপস্থিত হয় আৰু মৃতকৰ পৰিয়ালবৰ্গক আন্তৰিক সমবেদনা জনোৱাৰ লগতে 1 লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰে। একচুৱেলি আমাৰ ঘটনা নোহোৱা ঘটনা আমি হৈছে আকস্মিক বুলি ক'ব লাগিব। এটা ঘটনাটো যাতে আমাৰ অকল কাৰ্বি বুলি নহয়, আমাৰ সমাজত যাতে এইটো হ'ব নোৱাৰে আৰু বহু লোক হ'ব বুলি ক'বলৈ নিদিওঁ। সেইটো কাৰণে এটা উদাহৰণ হিচাপে আমি কাম কৰিব লাগিব। যিহেতু নেকি এই ঘটনা হৈ গ'ল, এইটো উদ্ধাৰ কৰিবৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা লগতে আমাৰ CM নেতৃত্বৰ আমি যিটো পৰিয়ালবৰ্গলৈ 1 লাখ টকাত আমি সাহায্য আমি কৰিছোঁ। যিহেতু নেকি আমাৰ নিয়মত কৰিবলৈ বহুত কাম আছে, এইটো কামৰ সাহায্য আমি দিছোঁ। বৈঠালাংছৰ পৰা জাচন ইংহিৰ ৰিপৰ্ট কাপ নিউজ। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ বিগত শাসকীয় দলৰ চৰকাৰৰ কথা ইয়াত উনুকিওৱাৰ পৰা বিৰত থকা হ'ল। এতিয়া ক'ব খুজিছোঁ জিলাখনক হাজাৰ হাজাৰ পৰিৱৰ্তন আনি দিয়াৰ প্ৰতিশ্ৰুতিত শাসনৰ গাদীত দখল কৰা বিজেপি শাসকীয় দলৰ কথা। পৰিৱৰ্তনকামী পৰিষদীয় বিজেপি চৰকাৰ 9 মাহৰ প্ৰায় উকলিলেই, কিন্তু সকলো সময়তে পৰিৱৰ্তনৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত চকীহলা ভিতৰ কালিয়নি নাই বিজেপি পৰিৱৰ্তন বতাহ পলাৰ কোনো উমঘাম। মানধাতা যুগৰ ভঙা চিঙা পথ আৰু খৰালি নৈ পানী শুকোৱাৰ সুযোগ লৈ নৈ বুকুৱেদি যাতায়াত এনেকৈ চলি আহিছে আজিলৈকে। এয়া চাওক ভিতৰ কালিয়নি চকীহলালৈ যোৱা ভঙা চিঙা মানধাতা যুগৰ কেঁচা পথ আৰু সাংঘাতিক গৰাখহনীয়া খৰাং বতৰত পানী কমি আহি তেনেই তৰাং হৈ পৰা কালিয়নি নৈ। ভিজুৱেলত দেখা এই কালিয়নি নৈ পাৰ হৈ ভিতৰ কালিয়নি যাবলৈ নাই এখনো দলং। ভৰ বাৰিষাত নৈ পানী পাৰ সমান হৈ পৰিলে ইপাৰৰ পৰা মানুহ সিপাৰ বা সিপাৰৰ মানুহ ইপাৰ হ'ব নোৱাৰে। পানী কমি আহিলেহে ইপাৰৰ মানুহ সিপাৰ বা সিপাৰৰ মানুহ ইপাৰ হ'ব পাৰে। এবোৰী সমস্যাৰ কথাবোৰক উল্লেখ কৰি উন্নয়নৰ দাবী তুলি 17 নং বোকাজান বিধায়িনী সমষ্টিৰ বিধায়কজনৰ হাতত আজি তাৰিখলৈ অসংখ্য স্মাৰকপত্ৰ প্ৰদান কৰা হ'ল, কিন্তু কোনোটোৱে কামত নাহিল। পৰিৱৰ্তনকামী বিজেপি শাসকীয় দলৰ কাৰ্যকালৰ প্ৰায় এবছৰ হওঁতেও এই এলেকা তথা এলেকাৰ ৰাইজৰ ক্ষেত্ৰত সেই একেই প্ৰতিচ্ছবি। তৎসত্ত্বেও সকলো ফালৰ পৰা বঞ্চিত প্ৰতাৰিত ৰাইজে এতিয়াও আশাবাদী যে বিজেপি চৰকাৰৰ শাসনকালত ঠাইখনলৈ কিবা পৰিৱৰ্তন বতাহ চুই যাব। ৰাইজৰ এই আশা কিছু হ'লেও পূৰণ হয় নে নহয় সেয়া অনাগত দিনবোৰতহে হ'ব লক্ষণীয়। বিশেষ প্ৰতিবেদক চকীহলা। 21 মাৰ্চত বিশ্বৰ বন দিৱস।
পৃথিৱীৰ মানৱ বসবাসৰ উপযোগী কৰি ৰাখিবলৈ হ'লে গছ-গছনি সংৰক্ষণ কৰাটো নিতান্ত প্ৰয়োজন। এই বাক্যশাৰীকে লক্ষ্য কৰি প্ৰতি বছৰে এই বিশেষ দিনত পালন কৰা হয় বিশ্ব বন দিৱস। সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি লংকাটো বিশ্ব বন দিৱস পালন। নগাঁও জিলাৰ পশ্চিম সংমণ্ডলৰ অধীনৰ লংকা আঞ্চলিক বন বিষয়াৰ উদ্যোগত লংকাৰ লংকাজান অঞ্চলত পালন কৰা হয় বিশ্ব বন দিৱস। উক্ত বন দিৱসৰ লগত সংগতি ৰাখি লংকাৰ লংকাজান অঞ্চলত গছ-গছনিৰ সুৰক্ষা তথা ধৰণী সেউজীয়া কৰাৰ লক্ষ্যৰে পতা হয় এখন ৰাজহুৱা সভা। উক্ত সভাত লংকাৰ ৰাজচক্ৰ বিষয়াকে আদি কৰি হোজাই বন বিভাগৰ কেইবাজনো বিষয়া উপস্থিত থকাৰ লগতে শতাধিক স্থানীয় ৰাইজে যোগদান কৰে। আমাৰ লংকাজান কেম্পাৰ নাৰ্চাৰী ওচৰত আমি আজি ৱৰ্ল্ড ফৰেষ্ট্ৰি ডে 2018 এইটো পাতিছোঁ আৰু এই আজি যোনটো থিম আছিলে যে 2018 চনত যোনটো থিম যে ফৰেষ্ট এণ্ড ছাষ্টেইনেবল চিটিজ, তাৰ কাৰণে আমি আমাৰ দক্ষিণ নগাঁও বন সংগঠনৰ অধীনত আমাৰ যিখিনি আমাৰ নাৰ্চাৰীত আমাৰ যিখিনি আছে 10খন নাৰ্চাৰী, 5খন আমাৰ 2খন আমাৰ কেম্পাৰ নাৰ্চাৰী আছে আৰু লগতে যিখিনি আনুষংগিক ছাইড নাৰ্চাৰী আছে, এই নাৰ্চাৰীখিনিৰ পৰা আমাৰ যিখিনি গছপুলি আমাৰ উৎপাদন হ'ব মানে যিখিনি আমাৰ আছে, সেই গছপুলিখিনিৰ দৰে আমি আমাৰ যিখিনি আমাৰ হোজাই অঞ্চল আছে, যিখিনি আমাৰ লংকা অঞ্চল আছে, টাউন চিটিবিলাক আছে, সেইখিনি কেনেকৈ আমি এটা পৰিৱেশৰ লগত আমাৰ যিটো জনবসতি আছে তাৰ লগত এইটো সম্পৰ্ক কেনেকৈ আমি গছ-গছনিৰ দ্বাৰা সেইটো পূৰাব পাৰোঁ, তাৰ কাৰণে আজি সংগতি ৰাখি আমি এই পৰিকল্পনা ব্যৱস্থা কৰিছোঁ যাতে ৱৰ্ল্ড ফৰেষ্ট্ৰি ডেটো আমাৰ পতা গৈছে। আৰু লগতে আমি আমাৰ যিটো আগন্তুক আছে এপ্ৰিল, মে, জুন এইখিনি সময়ত আমি আমাৰ নাৰ্চাৰীৰ পৰা যিখিনি আছে এপ্ৰক্সিমেট আমাৰ 5 লাখৰ ওপৰত 5,90,000 এপ্ৰক্সিমেট পুলি আছে, সেইখিনি পুলি যে আমাৰ যিটো থিম আছে ফৰেষ্ট এণ্ড ছাষ্টেইনেবল চিটিজ এইখিনি আমি যাতে পূৰা কৰিব পাৰোঁ তাৰ ব্যৱস্থা কৰিছোঁ। লংকাৰ পৰা বিশেষ প্ৰতিবেদক লংকা। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।